নমস্কাৰ মই প্ৰিয়কু স্বাগতম জনাইছোঁ মোৰ আন নতুন ভিডিঅ'লৈ। আজি আমি কথা পাতিম বাংলাদেশ আৰু ভাৰতৰ মাজত হ'বলগীয়া যুদ্ধখনৰ বিষয়ে। হয়, মোৰ এইটো ভিডিঅ' বনাওঁতে হাঁহি উঠিছে যে বাংলাদেশৰ নিচিনা এখন ৰাষ্ট্ৰই আমাৰ ভাৰতৰ নিচিনা এখন সামৰিক ক্ষেত্ৰৰ ফালৰ পৰা হওক বা ৰাজনৈতিক ফালৰ পৰা হওক বা অৰ্থনৈতিক পিনৰ পৰাই হওক বাংলাদেশতকৈ 100 গুণে ওপৰত থকা এখন দেশৰ লগত যুদ্ধ কৰিব আহিছে। বাংলাদেশৰ বৰ্তমান অৱস্থা একদম ষ্টেবল নহয়। তাত আজি 1 মাহ 1.5 মাহৰ আগতে যিখন যুদ্ধ হৈ গৈছে, যি অৱস্থা হৈ গৈছে, শ্বেখ হাছিনাক যিদৰে ৰাষ্ট্ৰখনৰ পৰা বাহিৰ কৰিলে, ঠিক তেনেদৰে বৰ্তমান সামৰিক শক্তিৰ ফালৰ পৰাই হওক বা ৰাজনৈতিক শক্তিৰ ফালৰ পৰাই হওক সেইখন দেশত বৰ্তমান অৱস্থা একেবাৰে খেলি মেলি হৈ আছে। আৰু সেইখন দেশে এতিয়া কৈছে যে কি আমাৰ ভাৰতৰ লগত তেখেতলোকে যুদ্ধ কৰিব, আৰু সেই যুদ্ধখন লাগিব তেখেতলোকে পাকিস্তানৰ আৰু চীনৰ সহায় লৈ পেলাই। যিখন দেশৰ বৰ্তমান সামৰিক শক্তি ইমানেই দুৰ্বল যে লোকৰ সহায় লৈ যুদ্ধ কৰিম বুলি ভাবিছে, তেন্তে সেইখন দেশৰ লগত আৰু মই সেইখন দেশৰ বিষয়ে আপোনাক কি ক'ব লাগিব কওক। গতিকেলৈ এইবোৰ কথাৰ কোনো একো ভেলু নাই। তেখেতলোকে নোৱাৰে যুদ্ধ কৰিব, ভাৰতক হৰুৱাব নোৱাৰে। আৰু দ্বিতীয় আৰু এটা কথা মই আপোনালোকক কওঁ, আজি ডেটত ম্যানমাৰৰ সীমান্ত পিনৰ পৰাও বাংলাদেশলৈ আগ্ৰসৰ হৈছে। ম্যানমাৰৰ সীমাৰ পিনৰ পৰাও এৰিকান যিসকল আছে তেখেতলোকেও বাংলাদেশৰ সীমা দখল কৰিছে। চ' এইখিনি কথা আছিল ক'বলৈ। বৰ্তমান বাংলাদেশৰ ভাৰতৰ লগত যুদ্ধ কৰিম বুলি ক'বলৈ যিষাৰ তেখেতলোকে সাহ পাইছে, এইটো কথা মানে মোৰ শুনিয়ে হাঁহি উঠিছে। আৰু এইবোৰ যুদ্ধ কৰি লৈ পেলাই যুদ্ধ আমি কেতিয়াও নিবিচাৰোঁ। যুদ্ধ বিচৰাটো বা যুদ্ধ হ'বলৈ বুলি ভবাটো এটা বহুত ডাঙৰ কথা। আৰু যুদ্ধ এখন হ'লে এখন দেশৰ সকলো পিনৰ পৰাই ধ্বংস হৈ যায়। চ' গতিকে লৈ পেলাই এইখিনি কথা আছিল মোৰ, যাতে যুদ্ধ হ'ব নালাগে, কিন্তু বাংলাদেশে এহেকা পোৱাটো উচিত হয়। তেখেতলোকে আপোনালোকে হয়তো বিভিন্ন নিউজ চেনেলত দেখিছে যে বৰ্তমান ভাৰতে বাংলাদেশলৈ যিমানখিনি বস্তু হয়, আলু দাইল পিঁয়াজ চব আমাৰ ভাৰতৰ পিনৰ পৰাই ৰপ্তানি হয়। সেই কথাটো আপোনালোকে সকলোৱে জানে। আৰু বৰ্তমান সময়ত ভাৰতে সেইটো বস্তু বন্ধ কৰিছে, ৰপ্তানি কৰিবলৈ বন্ধ কৰিছে। গতিকে এখন দেশৰ বৰ্তমান অৱস্থা বা বাংলাদেশৰ আজি অৱস্থা কি হৈছে আপোনালোকে নিশ্চয় গম পাইছে। ভিডিঅ'টোত ক'ব লগা এইখিনি কথাই আছিলে। ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব। ধন্যবাদ।